নমস্কাৰ টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতি দিব্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো লৈ অহাৰ চেষ্টা কৰিছো ভাৰত সাজু হৈছে পাকিস্তানৰ বাবে ভাৰতীয় সেনা সাজু হৈছে পাকিস্তানৰ বাবে কাইলৈ সমগ্ৰ দেশত সমগ্ৰ অসমত মক ড্ৰিল হ'ব কিদৰে কোনো ধৰণৰ জৰুৰীকালীন অৱস্থাত যুদ্ধৰ অৱস্থাত মুকাবিলা কৰিব তাক লৈ মক ড্ৰিল হ'ব আজি আমি আপোনালোকক কম অসমৰ কোন কোন প্ৰান্তত কেনেকৈ মক ড্ৰিল হ'ব কেনেকৈ মক ড্ৰিল কৰা হ'ব আৰু সমগ্ৰ প্ৰক্ৰিয়া কিদৰে হ'ব তাৰ সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো যুদ্ধৰ দামমা বাজিছে মক ড্ৰিল আৰম্ভ হ'ব হাই ভল্টেজ বৈঠক হৈছে প্ৰথমতে মেপৰ সহায়ত সেই দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কাইলৈ মক ড্ৰিল এই মেপখন চাওক যিকেইটা পইণ্টত আপোনালোকে সাইৰেন দেখিছে বা ৰেড স্পট দেখিছে তাতে কাইলৈ অসমৰ 20টা স্থানত মক ড্ৰিল কৰা হ'ব যুদ্ধৰ বাবে প্ৰস্তুতি চলোৱা হ'ব সাধাৰণ নাগৰিকৰ পৰা আৰম্ভ কৰি সেনালৈকে সকলো একত্ৰিত হ'ব এয়াৰ সাইৰেন শুনিবলৈ পোৱা যাব প্ৰথমতে মই আপোনালোকক জনাইছো তিনিচুকীয়া জিলাত চাওক তিনিচুকীয়া জিলাত মক ড্ৰিল হ'ব তিনিচুকীয়া জিলাত কাইলৈ মক ড্ৰিল হ'ব মক ড্ৰিলত কি হ'ব মই জনাম ডিব্ৰুগড় আপুনি যদি ডিব্ৰুগড়ৰ বাসিন্দা ডিব্ৰুগড় জিলাতো কাইলৈ মক ড্ৰিল হ'ব শিৱসাগৰ জিলাৰ নাজিৰাত মক ড্ৰিল হ'ব সেয়া স্পষ্টভাৱে নাজিৰা আৰু শিৱসাগৰৰ সমীপৱৰ্তী অঞ্চলত মক ড্ৰিল হ'ব সমান্তৰালভাৱে লক্ষিমপুৰত মক ড্ৰিল হ'ব যোৰহাটতো মক ড্ৰিল হ'ব গোলাঘাটত মক ড্ৰিল হ'ব কাৰ্বি আংলঙত মক ড্ৰিল হ'ব এই তালিকা যথেষ্ট দীঘলীয়া সমান্তৰালভাৱে যদি চাই শোণিতপুৰত মক ড্ৰিল কৰা হ'ব সমান্তৰালভাৱে কামৰূপ মেট্ৰ গুৱাহাটী দিছপুৰত মক ড্ৰিল হ'ব দৰঙত মক ড্ৰিল কৰা হ'ব ঠিক একেদৰে যদি চাই গোৱালপাৰাত মক ড্ৰিল কৰা হ'ব সমান্তৰালভাৱে বঙাইগাঁৱত মক ড্ৰিল কৰা হ'ব কোকৰাঝাৰত মক ড্ৰিল কৰা হ'ব আৰু ধুবুৰীতো মক ড্ৰিল কৰা হ'ব আমি দূৰৰ পৰা মেপখন দেখুৱাম এই মেপখন চাই লওক অসমৰ 20টাকৈ স্থান ইয়াত দিয়া হৈছে এই 20টাকৈ স্থানত মক ড্ৰিল কৰা হ'ব ব্লেক আউট কৰা হ'ব অৰ্থাৎ বিদ্যুৎ সেৱা কাটি দিয়া হ'ব সেই মুহূৰ্তত এতিয়া আমি আপোনালোকক ক'বলৈ গৈছো যে মক ড্ৰিলত কি হ'ব ইয়াৰ পাছৰটো গ্ৰাফিক্স লৈ অহাৰ বাবে চেষ্টা কৰিছো আক্ৰমণৰ সময়ত নাগৰিকে নিজৰ সুৰক্ষাৰ বাবে লবলগীয়া পদক্ষেপ সম্পৰ্কত প্ৰশিক্ষণ দিয়া হ'ব যদি পাকিস্তানে আক্ৰমণ কৰে বা এনেকুৱা কোনো ঘটনা হয় শত্ৰু ৰাষ্ট্ৰ যদি কৰে সেই সময়ত কি হ'ব কিদৰে সজাগ হৈ থাকিব তাক মক ড্ৰিলৰ সহায়ত জনতাক শিকোৱা হ'ব মক ড্ৰিলৰ সময়ত ব্লেক আউট কৰা হ'ব দেশৰ এই জিলাসমূহ 200তকৈ অধিক জিলা আছে ইয়াৰ অৰ্থ কি বিদ্যুৎ কাটি দিয়া হ'ব সাধাৰণতে যেতিয়া যুদ্ধ হয় এনাৰ্জি ইনফ্ৰাষ্ট্ৰাকচাৰক লক্ষ্য কৰি লোৱা হয় অন্ধকাৰত দেশৰ নাগৰিকক কিদৰে সুৰক্ষা দিব সেনাই কিদৰে প্ৰত্যুত্তৰ দিব তাৰ বাবে কাইলৈ প্ৰিপাৰেচন কৰা হ'ব দীঘলীয়া প্ৰস্তুতি বৃহৎ প্ৰস্তুতি 1971 চনত ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত সমগ্ৰ দেশত এনেকুৱা মক ড্ৰিল হৈছিল আৰু এতিয়া 2025 চনত এই মক ড্ৰিল হ'বলৈ গৈ আছে এয়াৰ ষ্ট্ৰাইকৰ সময়ত লবলগীয়া বা অৱলম্বন কৰিবলগীয়া সাৱধানতাৰ বাবে সাইৰেন বজোৱা হ'ব কাইলৈ গুৱাহাটীৰ লগতে 20টাকৈ স্থানত সাইৰেনৰ শব্দ নিশা শুনিবলৈ পাব যুদ্ধ হলে যিদৰে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ সময়ত সাইৰেন বাজিছিলে আকাশত এলাৰ্ম বাজিছিলে তেনেকুৱা সাইৰেনৰ ব্যৱস্থা কাইলৈ কৰা হ'ব আক্ৰমণৰ সময়ত নিৰাপদ স্থানত যাতে নিজৰ সুৰক্ষা কৰিব পাৰে যদি আক্ৰমণ হয় সেই সময়ত আপুনি নিৰাপদ স্থানলৈ কি যাব এগৰাকী নাগৰিক হিচাপে আপোনাৰ মোৰ কৰ্তব্য কি দায়িত্ব কি নিজে কিদৰে ৰক্ষা কৰিম আনক কিদৰে বচাম তাৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব নিজক সুৰক্ষা দিয়াটো প্ৰাথমিক স্থান ইয়াৰ পাছৰটো গ্ৰাফিক্স দিয়াৰ বাবে মই অনুৰোধ কৰিছো যুদ্ধৰ হে ভয়ংকৰ সাইৰেন ভাৰতে কেতিয়া বজাইছিলে এই মক ড্ৰিলৰ সাইৰেন কেতিয়া বাজিছিলে তাৰ তথ্য দিব বিচাৰিছো ইয়াৰ পাছৰটো গ্ৰাফিক্স লৈ মই ইতিমধ্যে কৈছো 1962 চনত চীন ভাৰতৰ যুদ্ধৰ সময়ত কিছু প্ৰান্তত এই সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছিল যেতিয়া চীনে ভাৰত আক্ৰমণ কৰিছিল 1965 চনত ভাৰত আৰু পাকিস্তানৰ যেতিয়া যুদ্ধ হৈছিল তেতিয়াও কিছু প্ৰান্তত এই মক ড্ৰিল কৰা হৈছিল বা সাইৰেনৰ শব্দ শুনিবলৈ পোৱা গৈছিল 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত সমগ্ৰ দেশত এনেকুৱা মক ড্ৰিল কৰা হৈছিল যাৰ পৰা বাংলাদেশৰ উৎপত্তি হ'ল আৰু এইবাৰ এনেকুৱা হ'বলৈ গৈ আছে কাৰ্গিল যুদ্ধত ব্যৱহাৰ কৰা হৈছিল যুদ্ধৰ সাইৰেন বা মক ড্ৰিল সেয়া মাত্ৰ কাৰ্গিলৰ সমীপৱৰ্তী অঞ্চলৰ বাবে সমগ্ৰ দেশত হোৱা নাছিল কিন্তু এইবাৰ সমগ্ৰ দেশত এই মক ড্ৰিলৰ ব্যৱস্থা কৰা হ'ব এই সমূহ তথ্য জনাইছো আমি পোনপটীয়া সম্প্ৰচাৰটো যাম কিন্তু তাৰ লগতে আন এটা ব্ৰেকিং এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো কেইবাটাও আপডেট হৈছে সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈছে ভাৰতৰ ওপৰত দেশত এখনৰ পিছত আন এখনকৈ হাই ভল্টেজ বৈঠক ডাঙৰ খবৰ মক ড্ৰিল হ'ব কাইলৈ সমগ্ৰ দেশত তাক লৈ হাই ভল্টেজ বৈঠক অনুষ্ঠিত হৈছে গৃহ মন্ত্ৰালয়ত এই বৈঠকসমূহ অনুষ্ঠিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মিলিত হৈছে উচ্চস্তৰীয় বৈঠকত এই বৈঠক বিলাকে তাৎপৰ্য বহন কৰিছে ভাৰতে পাকিস্তানৰ পানী বন্ধ কৰি দিছে আপোনালোকে গম পায়
অজিত ডোভালৰ সৈতে NSA অজিত ডোভালৰ সৈতে নৰেন্দ্ৰ মোদীৰ বৈঠকৰ ইতিমধ্যে অন্ত পৰিছে মক ড্ৰিলক লৈ আলোচনা কৰা হৈছে যুদ্ধকালীন পৰিস্থিতিৰ বাবে দেশ সাজু হৈ আছে সাধাৰণ জনতাক কিদৰে নিৰাপত্তা দিব পৰা যাব তাৰ ওপৰত ব্যৱস্থা ল'ব আৰু পুনৰবাৰ কৈছো অসমৰ 20টাকৈ স্থানত 20খনকৈ জিলাত কালি এই মক ড্ৰিল অনুষ্ঠিত হ'ব মক ড্ৰিলক লৈ অনুষ্ঠিত কৰা হৈছে এই বৈঠকসমূহ আৰু ইয়াৰ জৰিয়তে পাকিস্তানক স্পষ্ট বাৰ্তা দিয়াৰ চেষ্টা কৰা হৈছে আমি দৃশ্যাংক আপোনালোকক অন স্ক্ৰীন দেখুৱাবলৈ চেষ্টা কৰিম সমগ্ৰ তথ্য আপোনালোকৰ বাবে লৈ আহিম তাৰ পিছত পোনপটীয়া সম্প্ৰচাৰটো যাবলৈ চেষ্টা কৰিম আমি দৃশ্য আপোনালোকক দেখুৱাইছো মেপখন দেখুৱাব লাগে যদি এটা উইণ্ডত পাৰে আমি দেখুৱাম যে কি ব্যৱস্থা লোৱা হৈছে কেনেকুৱা পৰিৱেশৰ সূচনা হ'ব যুদ্ধৰ আখৰা ইতিমধ্যে চলিছে যুদ্ধৰ ধামামা চলিছে আৰু তাৰ মাজতে মক ড্ৰিল অব্যাহত আছে এটা উইণ্ডত আমি দেখুৱাইছো কাইলৈ মক ড্ৰিল কোন কোন স্থানত অসমৰ সেই সমূহ স্থানৰ আমি দৃশ্যাংক আপোনালোকক দেখুৱাইছো দেশ সাজু হৈছে পুনৰবাৰ কৈছো 20টাকৈ স্থানত 20খনকৈ জিলাত সাইৰেনৰ শব্দ শুনিবলৈ পোৱা যাব মক ড্ৰিল হ'ব একচন লোৱা হ'ব তাৰ বাবে দেশ সাজু হৈছে দেশত জৰুৰী বৈঠক অনুষ্ঠিত কৰা হৈছে গুৱাহাটীৰ দিছপুৰত মক ড্ৰিল হ'ব পুনৰবাৰ মই স্থান কেইটা কৈ দিব বিচাৰিছো বহুতে সুধি আছে মক ড্ৰিলত কি হ'ব সেয়াও মই আপোনালোকক জনাইছো আৰু ক'ত হ'ব তাৰ তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো প্ৰতিটো মুহূৰ্তত এই সমগ্ৰ ঘটনাসমূহ সংঘটিত কৰা হৈছে সমগ্ৰ ঘটনাবিলাক সংঘটিত হৈ থকাৰ এটা আপডেট আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো দেশ সাজু হৈছে পুনৰবাৰ কৈছো 1971 চনত ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত য'ৰ পৰা বাংলাদেশৰ সৃষ্টি হৈছিলে সমগ্ৰ দেশত এনেকুৱা মক ড্ৰিল হৈছিলে আৰু সেই মক ড্ৰিল পুনৰবাৰ হ'বলৈ গৈ আছে জিলা কেইখন পুনৰবাৰ কৈ দিব বিচাৰিছো অসমৰ ক্ষেত্ৰত যদি চাই অসমৰ বঙাইগাঁও ডিব্ৰুগড় ধুবুৰী গোৱালপাৰা যোৰহাট শিৱসাগৰ তিনিচুকীয়া তেজপুৰ ডিগবৈ দুলিয়াজান গুৱাহাটীৰ দিছপুৰ নামৰূপ নাজিৰা নৰ্থ লখিমপুৰ নুমলীগড় দৰং গোলাঘাট কাৰ্বি আংলং আৰু কোকৰাঝাৰ এই 20খনকৈ জিলাত এই মক ড্ৰিল কাইলৈ অনুষ্ঠিত হ'ব কাৰেণ্ট কাটি দিয়া হ'ব এয়াৰ সাইৰেন বজোৱা হ'ব জনতা কিদৰে সুৰক্ষিত হ'ব তাক লৈ সমগ্ৰ পদ্ধতি কৰা হ'ব আমি পোনপটীয়া সম্প্ৰচাৰত আপোনালোকক অধিক তথ্য যাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত প্ৰণীতা মোৰ লগত উপস্থিত আছে প্ৰণীতা মই আপোনাৰ কাষত যাব বিচাৰিছো ডাঙৰ খবৰ বৃহৎ খবৰ দেশ সাজু হৈছে জনতাক নিৰাপত্তা দিয়াৰ বাবে কাইলৈ মক ড্ৰিল প্ৰণীতা হয় নিশ্চয়কৈ জ্যোতিদীপ বৈশ্য উল্লেখ কৰিব লাগিব তিনিটা পৰ্যায়ত মক ড্ৰিল হ'বলৈ গৈ আছে সমগ্ৰ দেশত কাইলৈ 244খনকৈ জিলাত মক ড্ৰিল হ'ব তাৰ ভিতৰত আমাৰ অসমৰ 20খন জিলা সিলেক্ট কৰা হৈছে কিয় কাৰণ স্পৰ্শকাতৰ বুলি যি কেইটা স্থান ধৰা পৰিছে সেই কেইটা স্থানতে প্ৰথম মক ড্ৰিল হ'ব অসমৰ মানুহে কিন্তু ভয় খাব নালাগে ভয় খাবলগীয়া কোনো কথা নাই কথাটো এনেকুৱা পাকিস্তানৰ লগত যদি ডিৰেক্ট যুদ্ধখন হৈ যায় পাকিস্তানৰ পৰা যদি প্ৰত্যাক্ৰমণ হয় সেই সময়ছোৱাত আমি নিজক কেনেকৈ বচাম আমি আত্মসুৰক্ষাৰ বাবে কি কৰিম কেনেকৈ আমি স্থানান্তৰ প্ৰক্ৰিয়াটো জানিম বা কেনেকৈ আমি শত্ৰুপক্ষক ৰুধিব পাৰিম নে নোৱাৰিম সেই সময়ছোৱাত সাইৰেন বাজিলে কি কৰিব লাগিব লাইট অফ আচলতে কিয় কৰিব লাগে ব্লেক আউটৰ যিটো ব্যৱস্থা বহুতে কলা কৰা বুলি যিটো আহিছে আছমিজ ট্ৰান্সলেশ্যনত বহুতে হয়তো বুজি উঠা নাই ব্লেক আউট সম্পূৰ্ণ লাইট নুমুৱাই দিয়া হ'ব অন্ধকাৰচন্ন পৰিৱেশৰ মাজত শত্ৰুপক্ষৰ পৰা বাচিবলৈ হেতু হৈছে প্ৰথম পদক্ষেপ বুলি কোৱা হয় যাতে আকাশ মাৰ্গৰ পৰা চালে একো নাই যেন দেখা পায় ঘৰ দুৱাৰ সকলোবোৰ যাতে লুকুৱাব পৰা যায় ইত্যাদি ব্যৱস্থা তাৰ পাছত হৈ গ'ল সাইৰেন বজা এই কাৰণে সাইৰেন বজাব যাতে সকলোকে এলাৰ্ট কৰিব পৰা যায় এলাৰ্টৰ এটা চিম্বলে হৈছে সাইৰেন মানে হৈছে যুদ্ধৰ যেটো আৰম্ভণি এলান কৰা হয় হে সাইৰেন বজোৱাৰ লগে লগে সকলোৱে য'তেই আছে তাৰ পৰা গৈ যিমান পাৰি নিৰাপদ স্থানত আশ্ৰয় ল'ব যিসকল অলপমান শক্তিশালী মানুহ বাহুত যাৰ শক্তি আছে সেই মানুহবোৰে দুৰ্বল মানুহবিলাকক সহায় কৰিব লাগিব সেয়া হৈছে অনুশীলনৰ মূল প্ৰক্ৰিয়া তাৰ পাছতে হৈ গ'ল পানী জুই মাটি এই সকলো ক্ষেত্ৰত এতিয়া হঠাৎ যদি জুই লাগি গ'ল হঠাৎ যদি ধৰি লওক বিস্ফোৰণ হ'ল সেই সময়ছোৱাত আপুনি কেনেকৈ নিজক বচাব সেইখিনি শিকোৱা হ'ব লগতে হঠাৎ যদি জুই লাগি গ'ল সেই সময়খিনি আপুনি নিজক কেনেকৈ বচাব কেনেবাকৈ যদি আপুনি পানীত ডুবি গ'ল সেই সময়ছোৱাত আপুনি নিজক কেনেকৈ বচাব সকলোবোৰ প্ৰক্ৰিয়া সকলোবোৰ প্ৰশিক্ষণ হ'ব এই হৈছে মক ড্ৰিল সকলোৱে যেনে মক ড্ৰিল সৰুৰ পৰা সকলোৱে দেখি আহিছে অগ্নিকাণ্ডৰ পৰা বাচিবলৈ মক ড্ৰিল কেনেধৰণে কৰিব লাগে দেখুৱাই সমান্তৰালকৈ দেখুৱাই যে ভূমিকম্পৰ সময়ত নিজক কেনেকৈ বচাব লাগে এনেকুৱা মক ড্ৰিল আপুনি দেখিছে কিন্তু যুদ্ধৰ মক ড্ৰিল হ'বলৈ গৈ আছে হয় প্ৰণীতা এইটো আপুনি এটা ডাঙৰ কথা উল্লেখ কৰিছে মক ড্ৰিল আমি সকলোৱে দেখিছো অগ্নি নিৰ্বাপক বাহিনীয়ে কৰে বা অন্যান্য সংস্থাসমূহে কৰে SDRF কৰে NDRF কৰে কিন্তু এয়া পৃথক মক ড্ৰিল প্ৰণীতা আমি যদি হিষ্টৰিকেল কনটেক্সট চাওঁ এনেকুৱা মক ড্ৰিল কেতিয়া হৈছিলে ভাৰত চীনৰ যুদ্ধৰ সময়ত কিছু প্ৰান্তত সাইৰেন শুনিবলৈ পোৱা গৈছিলে তাৰ পাছত যদি চাই 65 চনত ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত হৈছিলে 71 চনত সমগ্ৰ দেশতে ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত মক ড্ৰিল কৰা হৈছিলে আমি জানো সেই যুদ্ধত ভাৰত জয়ী হৈছিল আৰু বাংলাদেশৰ সৃষ্টি হৈছিলে আৰু এইবাৰ
পাকিস্তানৰ পানী ভাৰতে বন্ধ কৰি দিছে সিন্ধু নদী শুকাই গৈছে চেনাব শুকাই গৈছে ৰেজাই শুকাই গৈছে বান বন্ধ কৰি দিয়া হৈছে পাকিস্তানৰ হাহাকাৰ লাগিছে আৰু তাৰ পাছত কাইলৈ সমগ্ৰ দেশত মক ড্ৰিল কৰা হ'ব 244খনকৈ জিলাত আৰু গুৰুত্ব কাক দিয়া হৈছে পাঞ্জাব জম্মু কাশ্মীৰ সমান্তৰালভাৱে আপুনি যদি চাই ৰাজস্থান তাৰ সমান্তৰালভাৱে বাংলাদেশ আৰু চীনৰ সমীপত থকা অসম অৰুণাচল প্ৰদেশ পশ্চিম বংগ আদিক গুৰুত্ব দিয়া হৈছে ইয়াৰ অৰ্থ ডাঙৰ কিবা এটা হ'বলৈ গৈ আছে ভাৰত সাজু হৈছে পাকিস্তানে সেই কথা বুজি উঠিছে আৰু তাৰ বাবে মক ড্ৰিল প্ৰণীতা হয় নিশ্চয়কৈ জ্যোতিদীপ উল্লেখ কৰিব লাগিব স্পৰ্শকাতৰ যিবোৰ এলেকা সেই এলেকাবোৰেই চিনাক্ত কৰা হৈছে আৰু সেই এলেকাবোৰতে মক ড্ৰিল হ'ব আমাৰ অসমখন যিটো চীনৰ গাতে লাগি আছে সকলোৱে জানে আমাৰ বৈৰী ৰাষ্ট্ৰ পাকিস্তান যেনেকুৱা চীনো একেই বৈৰী ৰাষ্ট্ৰ সমান্তৰালকৈ বাংলাদেশ আমাৰ কাষতে আছে সেইবাবে অসমৰ যিসকল জনসাধাৰণৰ সীমান্ত যিবোৰ জিলা সেইবোৰ আটাইতকৈ স্পৰ্শকাতৰ মৰিয়নিৰ যিবোৰ অঞ্চল আমাৰ অৰুণাচলৰ গাতে লাগি থকা ধেমাজি আছে লখিমপুৰ আছে তিনিচুকীয়া আছে তেওঁলোক আটাইতকৈ বেছি সক্ৰিয় হৈ থাকিব লাগিব সচেতন হৈ থাকিব লাগিব জিলাকেইখন মই মুহূৰ্তত মেনশ্যন কৰি দিব বিচাৰিছোঁ যিকেইখন জিলাত কাইলৈ মক ড্ৰিল হ'ব বঙাইগাঁও বাকী সাৱধান থাকিব লাগিব ডিব্ৰুগড় ধুবুৰী গোৱালপাৰা যোৰহাট শিৱসাগৰ তিনিচুকীয়া তেজপুৰ ডিগবৈ দুলিয়াজান আমাৰ গুৱাহাটী মহানগৰীতো হ'ব ৰঙিয়া নামৰূপ নাজিৰা নৰ্থ লখিমপুৰ নুমলীগড় দৰং গোৱালপাৰা কাৰ্বি আংলং এণ্ড কোকৰাঝাৰ এইকেইখন জিলাত কাইলৈ মক ড্ৰিল হ'বলৈ গৈ আছে আৰু ইয়াৰ পৰৱৰ্তী সময়ত আৰু 211খন জিলাত মক ড্ৰিল হ'ব তাৰ পাছত টোটেল 45খন জিলাত মক ড্ৰিল হ'ব অৰ্থাৎ সমগ্ৰ ভাৰতবৰ্ষৰ যিকেইখন স্পৰ্শকাতৰ অঞ্চল চিনাক্ত কৰা হৈছে 3টা পৰ্যায়ত মক ড্ৰিল হ'বলৈ গৈ আছে কাইলৈ 244খন জিলাত মক ড্ৰিল হ'ব তাৰ ভিতৰত আমাৰ অসম অন্তৰ্ভুক্ত আছে আমাৰ অসমৰ 20খনকৈ জিলাত মক ড্ৰিল হ'ব কাইলৈ নিশা অন্ধকাৰ কৰি দিয়া হ'ব অন্ধকাৰচন্দ পৰিৱেশৰ মাজত আপুনি কেনেধৰণে শিকিব যুদ্ধাভ্যাস বা যুদ্ধৰ সময়ছোৱাত নিজক কেনেকৈ বচাব সেইখিনি শিকোৱা হ'ব হয় প্ৰণীতা এটা কথা গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে উল্লেখ কৰিছে মক ড্ৰিলক লৈ সাজু হৈ উঠিছে ভাৰতীয় সেনা ইতিমধ্যে সীমান্তত এক প্ৰকাৰৰ সাজু কিয়নো আপুনি যদি চাই ভাৰতীয় নৌসেনাই এটাৰ পিছত আনটাকৈ সফল পৰীক্ষণ কৰিছে কালি আণ্ডাৰ চি ৱাটাৰ মাইন্সৰ পৰীক্ষা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কি কৈছে ৰাজনাথ সিঙে কৈছে ভাৰতৰ জনতাই যেনেকৈ ভাবি আছে যেনেকৈ বিচাৰে তেনেকৈ প্ৰত্যুত্তৰ দিয়া হ'ব পাকিস্তানত গভীৰ নিশা মাছ নিশা জৰুৰী বৈঠক অনুষ্ঠিত কৰা হৈছে আজি ৰাষ্ট্ৰসংঘৰ মজিয়াত ইউনাইটেড নেশ্যন চিকিউৰিটি কাউন্সিলত পাকিস্তানে মুখ ঠেকেচা খাইছে বন্ধ কোঠাৰ ভিতৰত পাকিস্তানে বৈঠক আহ্বান কৰিছিলে কৈছে যে ভাৰতক গৰিহণা দিব লাগে কিন্তু ৰাষ্ট্ৰসংঘত কি কোৱা হ'ল যে পাকিস্তানক গৰিহণা দিয়া হ'ল সন্ত্ৰাসবাদক গৰিহণা দিয়া হ'ল ইয়াৰ অৰ্থ আন্তঃৰাষ্ট্ৰীয় সমুদায় কেইখনমান দেশ আপুনি বাদ দিয়ক তুৰ্কী বাদ দিয়ক চীন বাদ দিয়ক এনেকুৱা এখন দুখন দেশ পাকিস্তানৰ লগত আছে তাক বাদ দি ৰাছিয়া হওক আমেৰিকা হওক ফ্ৰান্স হওক আদি সকলো দেশ কিন্তু ভাৰতৰ লগত এই মুহূৰ্তত আছে যিটো ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো যুদ্ধ হ'লে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমৰ্থন অতিকৈ গুৰুত্বপূৰ্ণ প্ৰণীতা হয় নিশ্চয়কৈ জ্যোতিদীপ বৈশ্য উল্লেখ কৰিব লাগিব ইতিহাস সাক্ষী আছে পাকিস্তানে যেতিয়াই ভাৰতৰ লগত লাগিছে তেতিয়াই দেখোন কুকুৰৰ দৰে নেজ পেলাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু বিগত 10টা বছৰ যদি আমি চাওঁ এই 10টা বছৰত ভাৰতে নিজক আৰু শক্তিশালী কৰিছে যদিও বা পাকিস্তানে পৰমাণু বুলি অলপমান অহংকাৰ কৰিছে বা চীন লগত আছে বুলি অহংভাৱ এটা ৰাখিছিল কিন্তু চীনেও এতিয়া ডিৰেক্টলি ছাপোৰ্ট কৰিব পৰা নাই কাৰণ চীনে নিজৰ ভৰিত কুঠাৰ কিয় মাৰিব কাৰণ শক্তিধৰ ৰাষ্ট্ৰ আমেৰিকা ৰাছিয়া পোনপটীয়াভাৱে যে ভাৰতৰ লগত থিয় হৈ আছে সেই কথা সম্পূৰ্ণৰূপে চীনে বুজি পাইছে আৰু পাকিস্তানক এতিয়া আনকি ইছলামিক কাণ্ট্ৰিবোৰেও নিন্দা কৰিছে সৌদি আৰবে কৈছে যে তোমালোক ইছলাম নে ইছলামৰ নামত তোমালোক কলংক ইছলাম দেশ হিচাপে আমি কেনেকৈ আগবাঢ়িছোঁ তোমালোকে তাৰ একোৱে কৰিব পৰা নাই এনেধৰণে নিন্দা কৰা হৈছে আৰু পাকিস্তানক সমগ্ৰ বিশ্বই এতিয়া নিন্দা কৰিছে কাৰণ ইছলামে কেতিয়াও হিংসা শিকোৱা নাই ইছলামে কেতিয়াও সন্ত্ৰাস বিয়পাবলৈ শিকোৱা নাই যেনেকৈ হিন্দু বৌদ্ধ ধৰ্মৰ বাবে মূল আদৰ্শ শান্তি ঠিক তেনেকুৱাকৈ ইছলামৰ বাবে মূল আদৰ্শ শান্তি প্ৰণীতা আপুনি কেইবাটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে পাকিস্তানৰ ভয় লাগিছে দেশ সাজু হৈছে কিন্তু তাৰ মাজতে আমাৰ অসমত আমাৰ ভাৰতত এনেকুৱা একাংশ লোক আছে যিসকলে পাকিস্তানৰ বেয়া খবৰ এটা দিলে তেওঁলোকৰ গা পুৰে পাকিস্তানত যদি ভূমিকম্প হয় তেওঁলোকৰ গা পুৰে পাকিস্তানত যদি আক্ৰমণ হয় তেওঁলোকৰ গা পুৰে ইয়াত থাকি ভাৰতত থাকি অসমত থাকি পাকিস্তানৰ তেওঁলোকে গান গাই পাকিস্তানক সমৰ্থন কৰে এনেকুৱা বিধায়কৰ পৰা আৰম্ভ কৰি দেশদ্ৰোহী এনেকুৱা বহুত আছে যাক জেলত ভৰাই দিয়া হৈছে এটা কথা স্পষ্ট এনেকুৱা যিবিলাক পাকিস্তানী আছে বা পাকিস্তানৰ সমৰ্থনকাৰী আছে যিবিলাকে কৈছে শান্তি লাগে এতিয়া যুদ্ধৰ সময় নহয় শান্তিহে প্ৰয়োজন মানুহ মৰি গ'ল ভাৰতৰ মানুহক হত্যা কৰে তাক কিন্তু তেওঁলোকে নিন্দা নকৰে এই পাকিস্তানী বিলাকৰ কিন্তু বেয়া দিন আৰম্ভ হৈছে প্ৰণীতা হয় নিশ্চয়কৈ জ্যোতিদীপ বৈশ্য উল্লেখ কৰিব লাগিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে ঠেং ভাঙি দিয়া হ'ব
অসমত থাকি যিসকলে পাকিস্তানক ছাপোৰ্ট কৰে ঠেং ভাঙি দিয়া হ'ব যিসকলে পাকিস্তান ক্ৰিকেটত জিকিলে ইয়াত বম ফুটায় ঠেং ভাঙি দিয়া হ'ব সেইসকল লোকক যিসকলে পাকিস্তানৰ গান বজায় মুঠৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰব হৈছে এটাই কথাই কৈছে সঁচাকৈয়ে চিন্তনীয় যে পাকিস্তান আমাৰ শত্ৰু তাতকৈ শত্ৰু দেখোন এইকেইটা মানুহ যিকেইটা আমাৰ ঘৰৰ কাষত আছে আমাৰ আশে পাশে আছে সেইকেইটা মানুহে আমাৰ নিউজত আহি কমেণ্টতো লিখে পাকিস্তান জিন্দাবাদ লগে লগে আমি ৰিপৰ্ট কৰিছোঁ আৰু লগে লগে তেওঁলোকক উঠাই দিয়া হৈছে এতিয়ালৈকে 35টা মানুহ ধৰিছে যিকেইটা পাকিস্তানক ছাপোৰ্ট কৰিছিল আৰু কোনো বাছি নাথাকিব কিন্তু সকলোৰে ওপৰত নজৰ ৰাখিছে আৰক্ষীক হস্তম কৰি দিয়া হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কাঢ়া নিৰ্দেশ দি দিছে কোনো বাচিব নোৱাৰিব যিসকলে পাকিস্তানক ছাপোৰ্ট কৰে খুলেআম পাকিস্তানক ছাপোৰ্ট কোনেও সহ্য নকৰে মুখ্যমন্ত্ৰীয়ে কাঢ়া নিৰ্দেশ দি দিছে ধন্যবাদ জনাইছোঁ প্ৰণীতা সবিশেষ তথ্য জনোৱাৰ বাবে কিন্তু পুনৰবাৰ আমি আপোনালোকক জনাই আছোঁ আমি মেপখন দেখুৱাবলৈ চেষ্টা কৰিম অসমৰ 20টাকৈ স্থানত মক ড্ৰিল কাইলৈ সন্ধিয়াৰ ভাগত এই মক ড্ৰিল কৰা হ'ব চাইৰেনৰ শব্দ শুনিবলৈ পোৱা যাব কাইলৈ আপুনি মক ড্ৰিলৰ সময়ত কি হ'ব এয়াৰ চাইৰেন বাজিব ব্লেক আউট হ'ব অৰ্থাৎ বিদ্যুৎ সেৱা কৰ্তন কৰি দিয়া হ'ব গুৰুত্বপূৰ্ণ স্থানসমূহ কিদৰে ৰক্ষা কৰিব পৰা যায় আমি গ্ৰাফিক্স কেইটাও প্লে কৰি ৰাখিম তাৰো ব্যৱস্থা কৰা হ'ব মক ড্ৰিলৰ বাবে সাজু হৈছে ভাৰত সাজু হৈছে পাকিস্তানক প্ৰত্যুত্তৰ দিয়াৰ বাবে একাংশ পাকিস্তানী সমৰ্থনকাৰীয়ে নিবিচাৰিলেও ভাৰতে প্ৰত্যুত্তৰ দিব যাৰ বাবে দেশ সাজু হৈছে এয়া বিপদৰ সময়ত আৰু এইদৰে মক ড্ৰিলৰ সময়ত যেতিয়া ব্লেক আউট কৰা হ'ব 244খন জিলাত দেশৰ তেতিয়া কিদৰে ইয়াৰ লগত মোকাবিলা কৰিব এয়াৰ ষ্ট্ৰাইকৰ সময়ত কিদৰে সাৱধান হ'ব গুৰুত্বপূৰ্ণ স্থানবিলাক কিদৰে ৰক্ষা কৰিব এই সকলোবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছে তাৰ বাবে বৈঠক অনুষ্ঠিত হৈছে পাকিস্তানে এবাৰ প্ৰত্যুত্তৰ পাব সেয়া সুনিশ্চিত কোনোবাই ভালেই পাওক কোনোবাই বেয়াই পাওক কোনোবাই সমালোচনাই কৰাওক এই পাকিস্তানী সমৰ্থনকাৰী তথাকথিত সেকুলাৰ তথাকথিত লিবাৰেল বিলাকে শুনি লোৱাৰ প্ৰয়োজন আছে ভাৰতীয় সেনাৰ লগত প্ৰতিগৰাকী ভাৰতীয় থিয় দি আছে ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ দিব আপোনালোকে শান্তিৰ যিমানেই জয়গান নাগাওক কিয় ডাঙৰ ডাঙৰ কথা ফেচবুক বুদ্ধিজীৱীয়ে নিলিখক কিয় পাকিস্তানক প্ৰত্যুত্তৰ দিয়াটো নিশ্চিত ভাৰত সাজু হৈছে 71ত যিদৰে প্ৰত্যুত্তৰ দি বাংলাদেশ লৈ অহা হৈছিলে তেনেকৈ পাকিস্তানক পাকিস্তানৰ ভাষাত প্ৰত্যুত্তৰ দিয়া হ'ব আৰু এই মুহূৰ্তত আমি প্ৰতিগৰাকী গৰ্বিত ভাৰতীয় সেনাৰ লগত থিয় হৈ আছো কোনোবাই ভাল পাব পাৰে কোনোবাই বেয়া পাব পাৰে সেয়া আমাৰ গুৰুত্ব নহয় দেশৰ বিপদৰ সময়ত একত্ৰিত হয় পাকিস্তানক সকলো ক্ষেত্ৰতে প্ৰত্যুত্তৰ দিয়াৰ বাবে গৰ্বিত ভাৰতীয় হিচাপে সকলোৱে থিয় দি থকাৰ প্ৰয়োজন আছে